তো নহয় না নিজৰ ফালে দি বনাই আছে এইটো আমাৰ নিজৰ ঘৰ বনা বাচাবৰ কাৰণে এইগলা বস্তু গিলা হৈ আছে সদায় কালি আহিছে যোৱা কালি আহিছে টাৰ্গেট আছে যদি ইনফাৰ্ট যদি মানুহ এটা ডেথ হয় তেতিয়া চৰকাৰে কি কৰিব এটা কি কি সরকারের উপর চৰকাৰে কি দিব আৰু এনেকা এটা গুণাতাৰ দিব আৰু কি কব কি দিব আৰু হাতী আহিব নোৱাৰাকৈ ব্যৱস্থাটো কৰি দিব লাগে ইয়াতে ফৰেষ্টৰ ডিপাৰ্টমেন্ট ফুৰি আছে ৰাতিপুৱাটো কোনটো ডিউটি কৰে ডিউটি নকৰে কি ফেচিলিটি দিছে কালি টাৰ্গেটত আছে 2 দিন আমি আছো আমাৰ ভাই বন্ধু ইয়াতে ঘৰত 2 জন মোৰ ঘৰত টাৰ্গেটত আছে মানে তাৰ এটেম্প টু মাৰ্ডাৰ ইয়াতে এটো ফেচিলিটি কোনে দিব যদি ইন কেস কিবা একটা ব্যক্তি কাৰণত কিবা যদি হৈ যায় তেতিয়া চৰকাৰে এইটো চৰকাৰে ৰখি থাকিম আমাক ইয়াতে মেইন পসিবল লাগে আমাক সেফটি লাগে আমাক সেফটি এইটো বাউন্ডারি আমাক সেফটি লাগে নিজৰ পইচা দিয়ে বনাইছে এই বস্তুটো চৰকাৰে জানিব না জানিব এটা নাই চৰকাৰৰ পইচাত মই বিশ্বাস নকৰো মুঠতে মানে আপোনালোকক ৰক্ষণাবেক্ষণ দিব লাগে আমাকে হ্যাঁ বাস স্যার এইটো আহে ৰাতিটো এক সাইডে থাকে যোনফালে হাতী আহে ইফালে ফৰেষ্টৰ না থাকে তোকে জনটা লিখতে ৰয় যে কালি কাগজ কি নাম বাতাল তোকে কিবা আছিল আৰু ফৰেষ্টৰ অনগাজুলি আইছে আইফালে যোনখিনিত হাতী থাকে এইখিনি ফৰেষ্টৰ হতে না থাকে সবে নিজৰ সেফটি আজি যে আমি বাগানত থাকি পালে আমি স্টাফত ঘুমাই গেলে আমি গোটাই বাগানৰ লাইনৰ লৰা ছোৱালী গোটাই গুচি যায় রাস্তার লগে ছোৱালী গিটা তো হাতী কাটিব না যায় আমি গিটা গুছাই গুছি কিন্তু হেতৰ জায়গাত আহিলে আমি গাড়ী খুঁজিলে গাড়ীও নাপাও আমাৰ এই হাতী আহি থাকে ইয়াতে এইটো কোন বাগান এইটো বাউজুলি বাগান হাতীটো আহি থাকে সদায় আমাক দিগদাৰ কৰে এইফালে আমাৰ মেনেজাৰে গাড়ী দি দিয়ে এইফালে ড্ৰাইভাৰ নাথাকে কালি কেনেকে ফোন কৰি ড্ৰাইভাৰ অহা নাই গাড়ীও অহা নাই সরকার কি অবস্থা করবো গাড়ি আমার ঘর ভাঙছে লাইন কালি 4টা ঘর ভাঙছে সরকারে আমাকে ঝাটকা জায়গা না অবস্থা করবো সরকারে কারণ ঝাটকা তো দিয়ে না আমাক ব্যবস্থা করবো দিব লাগে আমার ঘরকেইটা ভাঙে ঘরকেইটা সরকার বনাই দিব না ঠিক নাই এই সরকার বনাই দিব লাগে ঘরকেইটা ঝাটকা লাইন দিব লাগে আমাক এইটো আমাৰ দাবী